নমস্কাৰ মোৰ শ্ৰদ্ধাৰ দৰ্শকসকল, আশা কৰি সকলোৱে ভালে কুশলে আছে। মোৰ আগৰ যিকেইটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'কেইটা আপোনালোকে ইমানখিনি চাইছে আৰু যথেষ্ট সংখ্যকে ছাবস্ক্ৰাইব কৰিছে চেনেলটো। মই তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আগলৈকো এনেধৰণে ছাপোৰ্ট কৰি যাব, যাতে মই লাইফৰ লগত ৰিলেটেড কণ্টেণ্ট এই চেনেলটোত দি থাকিব পাৰোঁ। যিয়ে নহওক, এতিয়া আজি আমি আমাৰ যিটো টপিক আলোচনাৰ বিষয়, আলোচনা ঠিক নহয়, মই জাষ্ট মোৰ কথাখিনি শ্বেয়াৰ কৰিম আৰু তাত আপোনালোকে অলপ নিজৰ ফালৰ পৰা এড কৰি চিন্তা কৰিব কথাখিনি ৰাইট হয় নে নহয়। তো সেনেকৈ আমি আমাৰ এই চেনেলটো আগবঢ়াই নিম। এতিয়া আজিৰ কথাটো হৈছে এনেকুৱা, প্ৰথমতে এটা এক্সাম্পল দি আৰম্ভ কৰিছোঁ। আজিৰ পৰা 4 বছৰমান আগতে মই যেতিয়া নতুনকৈ চাকৰিত সোমাইছিলোঁ, তেতিয়া মোৰ এজন কাজিন ব্ৰাদাৰ আছিল। তেখেতে মোক এডভাইচ দিছিলে এটা, যে মান্থলি কিবা নহয় কিবা এটা এমাউণ্ট ছেভ কৰিব লাগে। তাৰপিছত এদিন মই মোৰ এজন বন্ধুৰ অফিচত এটাষ্টেড কৰিব গৈছিলোঁ আৰু তাত এগৰাকী বাইদেউ আছিল। তেখেত এগৰাকী সেই অফিচটোৰ উচ্চপদস্থ বিষয়া, চৰকাৰী উচ্চপদস্থ বিষয়া। সেই বাইদেউজনীয়ে মোক এটা সাংঘাতিক উপদেশ দিছিল যে মান্থলি 1000 টকা এটাও যদি ছেভ কৰিব পাৰা, সেই 1000 টকাটোৱে তোমাক ভৱিষ্যতে বহুত সহায় কৰিব। তো সেই বাইদেউৰ এডভাইচটো আৰু যিজন কাজিন ব্ৰাদাৰ দাদাজনৰ এডভাইচটো আজিও মোৰ মনত পৰে। আৰু যেতিয়া মোৰ কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেম হয়, তেতিয়া তেওঁলোকৰ কথাখিনি মোৰ মেইনলি মনত পৰে। তেওঁলোকৰ কথাখিনি মই প্ৰথম অৱস্থাত শুনা নাছিলোঁ, যদিও পিছৰ ফালে ইমপ্লিমেণ্ট কৰিছোঁ। গতিকে এইটোৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰোঁ যে আমি যদি জীৱনত ছেভিং কৰা হেবিটটো কৰোঁ, ছেভিং মিনছ ইয়াতে টকা পইচা ছেভিং কৰা কথাই কোৱা হৈছে। ছেভিং কৰা অভ্যাসটো যদি কৰোঁ, আমাৰ জীৱনত শান্তি বা সুখ ভৰি থাকিব। অৰ্থাৎ কেতিয়াবা আমাৰ সকলোৰে, আপোনালোকৰো বা মোৰো বা আমাৰ সকলোৰে পকেট খালী হয়। প্ৰেক্টিকেলি ক'ব গ'লে পকেট খালী হয়। আৰু কেতিয়াবা ইমাৰ্জেঞ্চি আহি যায়, ল'ৰা ছোৱালীৰ এডমিশ্যনৰ কথা আহে, কাৰোবাৰ বেমাৰ হয়, তেতিয়া আমাক পইচা লগা হয়। কিন্তু সেই সময়ত আমি যদি পইচা নাপাওঁ, তেতিয়া আমাৰ মনটো অশান্তিৰে ভৰি পৰে, টেনশ্যনেৰে ভৰি পৰে। কিন্তু আমি যদি এটা কাম কৰোঁ, এভৰি মান্থ যদি কিবা এটা এমাউণ্ট ছেভিং কৰোঁ, গতিকে এই ছেভিং কৰা টকাখিনি আমাক এটা সময়ত এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চিত হেল্প কৰিব। কাৰোবাৰ বেমাৰ হ'ল, কাৰোবাৰ এডমিশ্যন ল'বলগীয়া হ'ল, তেনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চিত হেল্প কৰিব। আৰু সেইকাৰণে এই অভ্যাসটো আমি যদি ষ্টাৰ্ট কৰোঁ, এবাৰ যদি ষ্টাৰ্ট কৰোঁ, আমি এই অভ্যাসটো ষ্টপ কৰিব নালাগে, অভ্যাসটো কণ্টিনিউ কৰি যাব লাগে। আৰু আমাৰ এটা কথা মাইণ্ডত আহে যে আমি পইচা যদি বেংকত থ'ব, আমাৰ মাইণ্ডত আহিব যে ইণ্টাৰেষ্ট কিমান দিব, বেংকে চাৰ্জ কাটি থাকে, এইবোৰ চিন্তা আমাৰ মাইণ্ডত আহে। কিন্তু এইবোৰ মাইণ্ড নকৰি আমি যদি ভাবোঁ যে এইখিনি টকাই আমাক ভৱিষ্যতে থিয় হ'বৰ কাৰণে সহায় কৰিব বা ভৱিষ্যতে আমাৰ বিপদত থিয় হ'ব, সেই কথাটো আমি অনুভৱ কৰিব লাগে। আৰু এই কামটো যদি কৰোঁ, আমি অনাহকত যে টেনশ্যন খাব লগা হয় কেতিয়াবা পইচাৰ কাৰণে, সেই টেনশ্যনটো আমাৰ কমি থাকিব। অৰ্থাৎ আমাৰ জীৱনত সুখৰ পৰিমাণটো অলপ হ'লেও বাঢ়িব। গতিকে আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে সেইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন মানুহেই এই ছেভিং কৰা অভ্যাসটো কৰিব লাগে। এজন যদি দিন হাজিৰা কৰা শ্ৰমিকে 500 টকা ইনকাম কৰিছে দিনটোত, তেওঁ দিনটোত 500 টকাটো খাওঁতে নালাগে। এইটো আপোনালোকেও জানে যে এজন মানুহক বা এটা পৰিয়াল চলিবৰ কাৰণে এদিনত 500 টকা খাবৰ কাৰণে নালাগে। কিন্তু তাৰে যদি তেওঁ 200 টকা ছেভ কৰিব পাৰে, তো সেই 200 টকাকৈ যদি এমাহত ছেভ কৰে, মাহত 6000, তো সেই 6000 টকাটো যদি তেওঁ ছেভ কৰে সেনেকৈ মান্থলি, সেই টকাখিনিয়ে ইন ফিউচাৰ এটা ডাঙৰ হেল্প হ'ব পাৰে। গতিকে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই এইটোৱে আপীল কৰিম সকলোক যে আমি সকলোৱে যদি ছেভিং কৰা অভ্যাস কৰোঁ, টকা যদি এনেকৈ ছেভ কৰা অভ্যাস কৰোঁ, আমাৰ জীৱনত সুখৰ পৰিমাণ অলপ হ'লেও বাঢ়িব আৰু আমাৰ জীৱনত সুখটো মেইনটেইন হ'ব। এইখিনি কথা কৈ আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিম। পুনৰবাৰ যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাইণ্ডলি চেনেলটো, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যিকোনো ভিডিঅ' দিলে ন'টিফিকেশ্যনটো লগালগ পাই যায়। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোকে, কাৰণ এইটো এটা সকলোৰে লাইফৰ লগত জড়িত বিষয়। পুনৰ লগ পাম, আজিলৈ এৰিছোঁ। থেংক ইউ।